হেল্ল' এভৰিৱান। আজি যিহেতু ৰাতিপুৱা ঘৰত মায়ে ক'লে যে ঘৰৰ কুকুৰা এটা কাটো, মনটো বেয়াও লাগিছে, কিন্তু উপায় নাই। ওচৰ চুবুৰীয়া চবৰ মানুহবিলাকৰ কুকুৰা কিবা বেমাৰ হৈছে, মৰি গৈছে। সেইটো কাৰণে অকলে খাবলৈ অলপ বেয়াও লাগিলে। সেইটো কাৰণে ভণ্টিহঁতক মাতিলোঁ, তাহাঁতে আহিব। এতিয়া বোলে আকৌ জোঁৱাইটোৱে পোলাও খাব, সেইটো কাৰণে ভাবিলোঁ আজি পোলাওকে বনাম। গৰমত কুকুৰা মাংসৰ লগত পোলাও খাব। এতিয়া মই পোলাও বনাব লৈছোঁ, আপোনালোকে চাই থাকক। এতিয়া পোলাও কাৰণে মই ৰেডি কৰিছোঁ। মই এতিয়া ৰিফাইন দিম প্ৰথমে। এতিয়া ৰিফাইন দিয়া হৈ গ'ল। আজি খাম আৰু একদম পোলাও, চিকেন, কেনেকুৱা ভাল লাগিব। আপোনালোকে যদি খাই আহক তেন্তে। মানে মই বনালে খুব খাই ভাল পায় ভণ্টি আৰু ভনীজোৱাই পোলাওটো। মাংসও ভাল পায় বাৰু, কিন্তু তাকে এতিয়া বনাইছোঁ আৰু গৰমত মনো নাই, তথাপিও খাব যে পাম। তেল গৰম হৈ গ'ল। এতিয়া মই ইয়াতে অকণমান চেনি দিম। চেনি কম ষ্টিমত দিব লগা হৈছে, সেইটো কাৰণে গৰম হোৱাই নাই, লাহে লাহে হৈ আছে আৰু। নহ'লে আকৌ স্পীড কৰি দিলে মানে জ্বলি যাব নহয়, কালাৰটো বেছি হৈ যাব। কেনেকৈ খাম বাৰু কওকচোন আপোনালোকে। এতিয়া যিহেতু ৰংটো আহি গ'ল, চেনি কালাৰটো এই চব। তাৰপিছতে ইয়াতে পিঁয়াজ দি দিছোঁ। এতিয়া পিঁয়াজখিনি যিহেতু অকণমান ভুনাব লাগিব, কালাৰটো আহিব লাগিব ন পিঁয়াজৰ লগত। এতিয়া মোৰ জহা চাউল দিয়া হৈ গ'ল। এই পাছফালৰ পৰা অলপ ৰ'দে ধৰিছে নহয় জানো, এতিয়া অলপমান ভাজিব লাগিব। এনেকৈ ভাজি থাকিম যেতিয়ালৈকে এটা চাউলৰ পানী ওলায়, পানীখিনি নুশুকোৱালৈকে। এতিয়া ভাজি থাকিম। এয়া ভাজি আছোঁ। পোলাও বৰ্তমান পাতি আহিলোঁ। এতিয়া মই আপোনালোকক অকণমান পাণচুপাই খাই দিছোঁ আৰু মনটো ভাল লাগে। এতিয়া মই আপোনালোকক ইয়াৰ মাজতে মায়ে ধুনীয়াকৈ সজাই দিছে ভিতৰত ফুল দেখুৱাইছোঁ। যিহেতু আগতো মই দেখাইছিলোঁ, কিছুমান ফুল থাকি গ'ল চাবলৈ। এজোপা হেল্ল' কৈ দিয়া। তাই বিস্কুট খাই আছে, খালি ভোক লাগে। কি খাম সোধে, কিন্তু ভালকৈ নাখায়, হয় নাই? খাব লাগে। এইবোৰ বেয়া বস্তু নাখায়, লালিপপ। মই আপোনালোকক ফুল দেখাই আছোঁ। আৰু এজোপা কচু, এইজোপা ধুনীয়া ফুল ফুলিছে। এইজোপা মই প্লাষ্টিক টাব এনেকুৱাকৈ আনিছিলোঁ, কিন্তু হ'ল কি প্লাষ্টিক টাবত সদ্যহতে ফুলবিলাক অলপ বেয়া হয়। দেখিবলৈ শুৱনি, কিন্তু প্লাষ্টিক টাবত ফুলবোৰ বেয়া হৈ যায়। আমাৰ যিটো মাটিৰ টাব সেইটোৰ সমান হ'ব নোৱাৰে, যিহেতু মাটিৰ টাবটো ঠাণ্ডা হৈ থাকে। তোমাৰ ভাল লাগে, কিন্তু এই প্লাষ্টিক টাবত ফুলবিলাক মৰে। মই বহুত ধুনীয়া ধুনীয়া কালাৰ আনিছিলোঁ, আছে এতিয়াও। মায়ে মৰা দেখি চব চেঞ্জ কৰি দিলে। দেখিবলৈ ভাল লাগে টাইলছৰ ওপৰত ধুনীয়াকৈ থ'লে মানে, কিন্তু মাটিৰ টাব বহুত ভাল, ঠাণ্ডা হৈ থাকে, ফুল খুব ধুনীয়া হয়। আহক তেন্তে মই আকৌ বেলেগ দেখাই আছোঁ। এইজোপা মানি প্লেণ্ট। এইজোপা মানি প্লেণ্ট থ'লে শুনো টকা পইচা হয়। ঘৰৰ ভিতৰত মানি প্লেণ্ট থ'ব লাগে, সেইটো কাৰণে মায়ে এনেকুৱাকৈ ৰাখিছে। এইজোপা ডাঙৰ হৈছে আৰু। ৰ'দত নাহিবা বেটা। এইজোপা জবা, এইটো ৰেড কালাৰ, হাইব্ৰিডৰ হয়। এই ডাঙৰ ডাঙৰ ফুলে। জবাৰো বিভিন্ন ধৰণৰ কালাৰ আছে, য়েল্ল' আছে, পিংক আছে, ৰেড আছে, কেইবাটাও জবা আছে। এতিয়া যিহেতু ফুলা নাই, এইটো এটা আহিছে, এইটো পিংক কালাৰ হয়, ৰেড নহয়, চৰি, এইটো পিংক কালাৰ। বহুত ধুনীয়া লাগে হাইব্ৰিডৰ এই ডাঙৰ ডাঙৰ ফুলে। এজোপা আছে য়েল্ল' কালাৰ, এইজোপা এতিয়া বৰ্তমান নাই ফুলা। খুব ধুনীয়া ধুনীয়া জবা হাইব্ৰিডৰ ডাঙৰ ডাঙৰ ফুলে, ভাল লাগে চাবলৈ। আৰু মূৰৰ ওপৰত ৰাখিছোঁ এইজোপা মই আপোনালোকক দেখাইছিলোঁ হেঙিং। ফ্লিপকাৰ্টত মই এনেকৈ টাব কিনি আনিছিলোঁ 8টা, 850 দি 8টা আনিছিলোঁ। এইজোপা লগাই দিছোঁ। নেচাৰেল ফুল চাই বহুত ভাল। এতিয়া 2টা বাজি গ'ল, যিহেতু ভাত খাব সময় হ'ল, সেইটো কাৰণে খাই লওঁ।
আপোনালোকক আকৌ লগ পাম। এইখিনি চাওক এক্সট্ৰাকৈ থৈছোঁ ফুল, যিহেতু বহুত ৰ'দ, এতিয়া বৰ্তমান ৰ'দটো নাই, কিন্তু হ'লেও আগবেলা সময়কণ খুব ৰ'দ আছিলে, সেইটো কাৰণে অলপ মৰিছে। এইযোৰ এজোপা পখিলা লেখীয়া শুকাই আছে, আবেলি পানী দিব লাগিব। আৰু এজোপা খুব ধুনীয়া পাইন গছ, যিহেতু ৰ'দ পৰিলে ৰ'দ দিলে ছাঁ পৰিব, সেইটো কাৰণে এজোপা পাইন গছ লগাইছোঁ। ডাঙৰ হৈছে আৰু। এজোপা অঁ, এইবোৰ ঠাণ্ডা পানী নাখাবা দেই বা। এজোপা কোন ফুল ফুলিছে, চব শুকাই আছে ৰ'দ। এজোপা টকৌ পাতৰ লেখীয়া, এজোপা আৰু ইয়াৰ মাজতে এজোপা জলকীয়া, চব শুকাই আছে, পানী দিব লাগিব। আজি ভিডিঅ'টো আমাৰ ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰিবলৈ নাপাহৰিব। ধন্যবাদ।